Hey guys, welcome back to my YouTube channel. So আজি ভিডিঅ'টো হ'বলৈ গৈছে অকণমান স্পেচিয়েল কাৰণ আজি গৈ আছোঁ যিহেতু ৰবিবাৰ হয় তো মই মোৰ বা আৰু মোৰ ফ্ৰেণ্ড গৈ আছোঁ কামাখ্যা মন্দিৰলৈ তো আপোনালোককো দেখাম চ' ব'লক তাতে যাই লগ পাম হেল্ল' মেম আমি আহি উবেৰৰ পৰা নামিলোঁ আৰু তাৰ পৰা অকণমান দূৰ খোজকাঢ়িয়ে কামাখ্যা মন্দিৰলৈ বুলি চাকি ধূপ আদি আৰু অকণমান প্ৰসাদ ল'লোঁ তাত জ্বলাব লাগিব যিহেতু আৰু এনেকৈয়ে আমি কামাখ্যা মন্দিৰ পাই গ'লোঁ তাত যোৱাৰ লগে লগে মনটো যে কিমান ভাল লাগিছিল বহুত পাতল পাতল অনুভৱ হৈছিলে আৰু এনেকৈয়ে আমি ভগৱানৰ ওচৰত চাকি ধূপ আদি জ্বলাই সেৱা জনালোঁ দিবে না जाम कर दिया भाई है क्या जाम कर दिया रास्ता जाम कर दिया हाय আৰু এনেকৈ কামাখ্যা মন্দিৰৰ পৰা ওলাই যিহেতু ৰাতিপুৱা আমি একোৱেই খোৱা নাছিলোঁ সেইকাৰণে ভাত খাম বুলি দোকান এখনত সোমালোঁ আৰু নিজৰ কাৰণে ভাত অৰ্ডাৰ কৰিলোঁ আৰু এয়া চাওক নিজকে দেখাই আছোঁ আৰু এনেকৈ বহুত গৰম বহুত বেছি গৰম ৰেডি হৈ গ'ল খাবা পনীৰ আছে গাইজ এইটো পনীৰ চব্জি এইটো ভাজি পাপৰ চাপৰ চব দিছে তাইতো খা ৰেডি একদম ফাৰ্ষ্ট তাই ভোক খাব ষ্টাৰ্ট দি দিছে একদম আৰু এনেকৈ ভাত পানী খাই আমি ওলাই এখন উবেৰ বুক কৰিলোঁ আৰু উবেৰত উঠি আমি আমাৰ ৰুমলৈ বুলি ওলাই আহিলোঁ তাৰ পৰা আৰু সকলোকে ক'লোঁ এনেকৈ নতুন বনাই থকা ব্ৰিজখনে দেখুৱাই যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল
দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু আগলৈও এনেকৈ মৰম দি যাব মোক লাভ ইউ গাইজ বাই বাই